প্ৰথমতে সকলোকে মোৰ চেনেলটিলৈ স্বাগতম জনাইছোঁ। আজি আমি আলোচনা কৰিম ষষ্ঠ শ্ৰেণীৰ হিন্দী কিতাপখনৰ 4 নম্বৰ পাঠটি ধৰতী মাতা কা পত্ৰ। অসমীয়াত ভাঙনি কৰিম, গতিকে সকলোৱে ভিডিঅ'টি শেষলৈকে চাব। ধৰতী মাতা কা পত্ৰ, পৃথিৱী আইৰ চিঠি। মেৰে প্যাৰে বচ্চো, মোৰ মৰমৰ শিশুসকল। তুম সব মুঝে अच्छी तरह से जानते हो, তোমালোক সকলোৱে মোক ভালদৰে জানা। तुमने मेरे बारे में पढ़ा भी है, তোমালোকে মোৰ বিষয়ে পঢ়ি চাও। अंत मुझे नुकसान मत पहुँचाओ, সেয়েহে তোমালোকে মোক ক্ষতি নকৰিবা। क्योंकि लोग प्यार से आदर से मुझे धरती माता कहते हैं, কাৰণ মানুহে মোক মৰমত আদৰত ধৰতী আই বুলি কয়, পৃথিৱী আই বুলি কয়। सदियों से मैंने तुम्हें माँ की तरह पाला पोसा है, শতিকা জুৰি মই তোমালোকক মাৰ দৰে পালন পোষণ কৰি আহিছোঁ। लोगों को मैंने अनाज दिया, মানুহক মই শস্য দিছোঁ। फल दिए, ফল দিছোঁ। मकान बनाने के लिए लकड़ी দি, ঘৰ বনাবলৈ গছ দিছোঁ। वस्त्र के लिए कपास দি, আৰু কাপোৰ বনাবলৈ কপাহো দিছোঁ, যোগান ধৰিছোঁ। लेकिन आजकल ये लोग बड़े कृतज्ञ होते जा रहे हैं, কিন্তু আজিকালি মানুহবোৰ বহু অকৃতজ্ঞ হৈ যাই আছে। ये मेरे जंगल नष्ट कर रहा है, এওঁলোকে মোৰ জংঘল নষ্ট কৰি আছে। মটৰ গাড়ীও के धुएं से मेरी हवा को विषैली बना रहा है, আৰু মটৰ গাড়ীৰ ধোঁৱাৰে মোৰ বায়ু বিষাক্ত কৰি পেলাইছে। কল কাৰখানাও से गंदा पानी छोड़कर मेरी नदियाँ मैली कर रहे हैं, আৰু কল কাৰখানাৰ পৰা লেতেৰা পানী এৰি দি মোৰ নদীবিলাক মলিন কৰি তুলিছে। इनको पता नहीं है कि ऐसा गैर जिम्मेदार बर्ताव करके, এওঁলোকে নাজানে যে এনেকুৱা দায়িত্বহীন আচৰণ কৰি वे अपना अनिष्ट स्वयं कर रहे हैं, তেওঁলোকে নিজে নিজৰ অনিষ্ট কৰি আছে। अब मेरी उम्मीदें तुम जैसे बच्चों पर है, এতিয়া মোৰ ভৰসা মাত্ৰ তোমালোকৰ দৰে শিশুসকলৰ ওপৰত আছে। जब तुम बड़े बनोगी अच्छी तरह से मेरी देखभाल करोगी, যেতিয়া তোমালোক ডাঙৰ হ'বা, তোমালোকে মোৰ ভালদৰে চোৱা চিতা কৰিবা। पेड़ पौधे लगाकर अपनी धरती माता को फिर से हरी भरी बनाओगी, গছ গছনি ৰুই তোমালোকৰ পৃথিৱী আইক পুনৰ সেউজ কৰি তুলিবা, সেউজীয়া বনাবা। ध्यान में रखो, ध्यान रखिबा। जब पेड़ पौधे होगे चारों ओर हरा भरा होगा तो हावा शुद्ध रहेगी, যেতিয়া গছ গছনি হ'ব চাৰিওফালে সেউজীয়া হৈ পৰিব আৰু হাৱা বায়ু বিশুদ্ধ হ'ব। आवश्यक मात्रा में बारिश होगी, প্ৰয়োজনীয় পৰিমাণে বৰষুণ হ'ব। फसलें अच्छी होगी, ফলবোৰো ভাল হ'ব। सभी और खुशहाली होगी, সুখ সকলোতে থাকিব। लेकिन यह संतुलन एक बार बिगड़ गया तो सारा भूभाग एक भयानक रेगिस्तान बन जाएगा, কিন্তু যদি এই ভাৰসাম্যতা এবাৰ হেৰাই যায় তেনেহ'লে গোটেই পৃথিৱীখন ভয়ানক মৰুভূমিলৈ ৰূপান্তৰিত হ'ব। अब चुनाव तुम्हारे हाथ में है, এতিয়া নিৰ্বাচন তোমাৰ হাতত। तुम्हारे प्यारी धरती माता, তোমালোকৰ মৰমৰ পৃথিৱী আই।